সো ফ্ৰেণ্ডছ পাই গ'লোঁ। এইটোৱে আছিল আমাৰ ঘৰৰ ওচৰত থকা মানে শিৱ মন্দিৰ। তাৰপিছত আহকচোন মানে ভিতৰ ভাগটো যাম, মানে পূজা কৰা হ'ল নে নাই হোৱা, পূজাটোৰ বিষয়ে কওক। এইবাৰ শিৱৰাত্ৰিৰ পূজা মানে আমি সৰ্বজননী শিৱ পূজা, হয়, সৰ্বজননী শিৱ পূজা, এইটো পৰমেশ্বৰ, হয়, জগতৰ ঈশ্বৰ, হয়। भी बजा लेता है। আমাৰ চেনেলত যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। হেল্ল' ফ্ৰেণ্ডছ, মোৰ প্ৰায় সকলোলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। আৰু আজি হ'ল শিৱৰাত্ৰি। তো আজিৰ দিনটোত শিৱলিংগ মানে মন্দিৰটো স্থাপন কৰা হ'ব আৰু পূজাও কৰা হ'ব। তেন্তে বলকচোন আজি আমি পূজা ভাগ চাওঁ, তেনেহ'লে কেনেকুৱা ধৰণৰ পূজা কৰিছে, কি কৰিছে, কেনেকুৱা হৈ আছে। তো এইটোৱে আছিল আমাৰ ঘৰৰ ওচৰত থকা মানে শিৱ মন্দিৰ। তো মই আহিলোঁ, বাইক শিপিনে চালোঁ। তাৰপিছত আহকচোন মানে ভিতৰ ভাগটো যাম, মানে পূজা কৰা হ'ল নে নাই হোৱা তাকে সুধি ল'ম। চ' ফ্ৰেণ্ডছ, এয়া আছিল আমাৰ ভীমনগাঁৱৰ মানে শিৱ মন্দিৰ। আৰু এইবাৰ 2023 চনৰ শিৱ পূজা, মহাশিৱৰাত্ৰিৰ পূজাৰ সকলোকৈ আন্তৰিক স্বাগতম। আৰু আহক তেন্তে আজি আমি ভীমনগাঁৱৰ যোনটো শিৱ মন্দিৰ, তাত মানে শিৱ পূজা হৈ আছে, তাতে আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। ক'ব গ'লে আমাৰ জেঠু হয়, আমাৰ জেঠুৱে মানে পূজাটো মানে ইয়াত কৰিছে। আৰু এইটো মন্দিৰ আমাৰ শিৱ মন্দিৰ ঘৰৰ ওচৰৰে, মানে এইটো মানে নতুনকৈ স্থাপন কৰিছে, মানে আগতেই কৰা আছিলে, এইবাৰ মানে আকৌ আৰু এবাৰ ডাঙৰকৈ বনাইছে কাৰণে জেঠুৱে কৈ দিব পূজাটো কৰিলে। মানে এতিয়া কওকচোন জেঠু, পূজাটোৰ বিষয়ে কওক। এইবাৰ শিৱৰাত্ৰিৰ পূজা মানে আমি সৰ্বজননী শিৱ পূজা, হয়, সৰ্বজননী শিৱ পূজা, এইটো পৰমেশ্বৰ, হয়, জগতৰ ঈশ্বৰ, হয়, ব্ৰহ্মা বিষ্ণুৰ মহেশ্বৰৰ পিতা নাম। হয়, গতিকে তেওঁৰ পূজা কৰি আমি গন্ধ পুষ্প দি সকলোকে ধূপ দ্বীপ দি আমি তেওঁক পূজা অৰ্চনা কৰা হৈছে। আজি ইয়াত সকলো ভক্তগণ আহি তেওঁৰ আশীৰ্বাদ লৈ, অঞ্জলি লৈ, সকলোৱে সুকমলে আশীৰ্বাদ বিচাৰি যাতে ভৱিষ্যতে সকলোৰে মংগলে থাকে, সকলোকে নিৰোগী কৰি ৰাখে, গোটেই অসমবাসী ৰাইজকে মংগলে ভোলানাথে মংগলে ৰাখে, সেই কামনা কৰি সকলোকে প্ৰাৰ্থনা জনাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। हम भी बजा लेता है। দামোদৰ যথাধৰ পুষ্পাঞ্জলি তো এয়াই আছিল আমাৰ ভীমনগাঁৱৰ যোনটো শিৱ মন্দিৰ। এইপিনে পূজা কৰা হৈ গ'ল, এইপিনে বাইদেৱে প্ৰসাদ আনিছে কাৰণে এইপিনে দিব। এতিয়া মানে আমি কৰা দিন হৈ গ'ল, এতিয়া মানে প্ৰসাদ খাই ল'ম। আৰু ৰাতিলৈও মানে খিচিৰি প্ৰসাদ আছে, খিচিৰি প্ৰসাদ মানে বিতৰণ হ'ব আৰু কীৰ্তন হ'ব। আৰু ৰাতিকৈ মানে চাব আৰু মই ৰাতিকৈ পাৰিলে ৰাতি এটা ক্লিপ মানে দেখাই দিম, মানে কীৰ্তন হ'ব আৰু প্ৰসাদ বিতৰণ হ'ব আৰু মানে খিচিৰিও দিব। তো চাই লওক পূজা। বৰ ভাল লাগে, আজি মই প্ৰথম আহিলোঁ যে, হয়, খুবেই ভাল লাগিলে। নাতিনীজনীৰ কাৰণে সংকল্প কৰি থৈছিলোঁ আৰু আজি বৰ ভাল লাগিলে। ৰাইজে ইমান সঁহাৰি জনাইছে আৰু যিজনে বামুণ হৈ হেৰি কৰিছে তেখেতৰ শ্ৰদ্ধা ভক্তিখিনি আমি সদায় ৰাখিম। হয়, এইপিনে চাওক মানে দুটা ৰান্ধনি লাগিছে। আৰু এই আমাৰ বাপদাদা মানে ধুনীয়াকৈ মানে খিচিৰি বনাই আছে। আৰু আমাৰ দিনৰ যোনটো খিচিৰি প্ৰসাদ হয় এইপিনে বনাই আছে, এতিয়াৰ পৰা চালু হৈ গৈছে। সাগৰ ভাই যোনটো মানে এইবাৰ আমাৰ কমিটিৰ পিনৰ পৰা আছে, সাগৰ দা ছেক্ৰেটাৰী মানে আমাৰ ইয়াৰ ভীমনগাঁৱৰ যোনটো মন্দিৰৰ। আৰু এইপিনে চেন মানে বিকি চেন মানে দাদাই হয় এইবিলাক। তাৰপিছত এইপিনে পূজা কৰি আছে। তো ভিডিঅ'টো চাই কেনেকৈ লাগিলে ক'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক। আৰু ৰাতিলৈ আছে মানে লাডু চাডু যোনবিলাক পূজাৰ প্ৰসাদ, লাডু চাডু দুটা আছে আৰু ৰাতি কীৰ্তনো আছে। কীৰ্তনটো পাৰিলে মই আপোনালোকক মানে দেখাব নোৱাৰিম, যিহেতু মানে মই এইটো ভিডিঅ' অলপ জল্দি এডিট কৰি জল্দি আপোনালোকক দেখাবৰ কাৰণে। কীৰ্তনটো যদি আপোনালোকে চাব মন আছে তেনেহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক এটা থাকিব, যোনটো অলপ এদিন পিছত পাব। তো সেইটো চাই ল'ব, মানে মই ফেচবুকত দি দিম। আৰু আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি লওক, বৰগাং ইউটিউবাৰ 32। তাত মানে ইয়াৰ যোনবিলাক মানে কীৰ্তন হ'ব আৰু ৰাতিৰ প্ৰসাদ হ'ব
মানে ৰাতি যোনটো খিচিৰি প্ৰসাদ হ'ব সেইটো দিয়া হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।